গুড মৰ্ণিং এভৰিৱান। যোৱাকালি মই ডিব্ৰুগড়লৈ আহিলোঁ পাৰৰুমত আৰু আজি আমি এঠাইলৈ যাম। এতিয়া মই ৰেডি হৈ লওঁ, তাৰপিছত কৈ আছোঁ ক'লৈ যাম। আজি আমি যাবলৈ ওলাইছোঁ অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ। আৰু আমি থলা শদিয়া হৈ আহিলোঁ আৰু ইয়াতে নামি দুকপিমান ফটো তুলিলোঁ। ইমান ভাল হোৱা নাই বাৰু, বহুত ৰ'দ। আৰু এয়া দাদা বাহঁতে ফটো তুলি আছে। ধুনীয়া ভিউ হয়, চকু মেলিব পৰা নাই ৰ'বা। এয়া হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা আৰু ইয়াতে পাৰ্ক বনোৱা হ'ল আৰু কিবা কিবি বস্তু কিনি লোৱা হ'ল। ইমান ধুনীয়াকে সাজ বাচন লৈ বহি আছো, সিহঁতে তুলিব। कच्ची डोरियों 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 से पक्की यारियों 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 में नाराजगी कागजी सारी तेरी मेरे सोने। এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ আৰু এয়া ৰেডি কৰি আছে। কোনটো দাদা আহক। সুজাতা আৰু ইয়াৰে ভিউটো বহুত বেছি ধুনীয়া হয়, আপোনাৰ লগত দেখুৱাইছোঁ বাৰু। হিমালয়ৰ পৰা নামি অহা এইখন হৈছে লুইত নৈ। ইয়াৰ পানী সাধাৰণতে দেখিবলৈ নীলা হয়, কিন্তু কণ্টিনিউ বৰষুণৰ বাবে এনেকুৱা দেখা গৈছে। আৰু সৌ তাত মেইন কুণ্ডটো হয়, আমি তালৈ যাম। এতিয়া মেইন কুণ্ডটোলৈ গৈ আছোঁ। বহুত বেছি চিৰি আছে, শুনামতে 360টা চিৰি আছে। নামোতে বৰ বেছি কষ্ট হোৱা নাই যদিও উঠোতে বহুত বেছি কষ্ট হ'ব যেন লাগিছে। ইয়াৰ পৰা চাওকচোন, ইয়াৰে চিৰিকেইটা বহুত বেছি এঢলীয়া হয়। পৰশুৰাম কুণ্ডৰ আঁৰত এটি কাহিনী আছে যে পৰশুৰামৰ দেউতাকে পৰশুৰামক আদেশ দিছিলে যে মাকক শিৰচ্ছেদ কৰিবলৈ। দেউতাকৰ কথামতে পৰশুৰামে মাকক শিৰচ্ছেদ কৰিলে, কিন্তু যিখন কুঠাৰেৰে মাকক শিৰচ্ছেদ কৰিছিলে সেই কুঠাৰখন পৰশুৰামৰ হাতত লাগি ধৰিলে। কোনো বিশেষ ব্যক্তিয়ে তেওঁক আদেশ দিলে যে এই কুণ্ডটোত যদি তেওঁ এবাৰ গা ধুৱে তেনেহ'লে সেই কুঠাৰখন খহি পৰিব। তেওঁ গা ধোৱাৰ পিছত কুঠাৰখন খহি পৰিল আৰু তেতিয়াৰ পৰা এই কুণ্ডটোৰ নাম পৰশুৰাম কুণ্ড নামে জনা যায়। এই এৰিয়াটোত মন্দিৰো আছে।
আৰু সৰু সৰু দোকান কিছুমান দেখিবলৈ পোৱা যায়। তাৰ পৰা আমি আহিলোঁ আৰু এতিয়া ধাবাত সোমাইছোঁ দুপৰীয়াৰ আহাৰ খাবলৈ। চব এখন এখনকৈ ফটো তুলি লৈ লওঁ। হাতটো আঙুলি বন্ধ কৰি দিলোঁ। মই কৈছিলোঁ না বন্ধাকবিটো পাবি। এই মজা দেই, ভাল লাগিছে। লৈ লৈ চাটনি ভাল লাগিছে। ঠাণ্ডাৰ দিনত কিবা খোৱা যেন লাগিছে। খোৱা খোৱা খোৱা। তাৰ পৰা আহি আকৌ গল্ডেন পাগোডাত সোমালোঁ। তাতো এটা বুদ্ধদেৱৰ ডাঙৰ মূৰ্তি আছে। এতিয়া আমি ৰুম আহি পাই গ'লোঁ আৰু এতিয়া বাজিছে 8টা আৰু আজিৰ দিনটো বহুত বেছি ভাল লাগিল দাদা বাহঁতৰ লগত আৰু ভণ্টিৰ লগত। আৰু ভিডিঅ'টি কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। বাই বাই, গুড নাইট।